ভিতৰত মানুহ ভৰ্তি আৰু বাহিৰতো ভৰ্তি বাহিৰত চাই লওক অসমতে আছে আকৌ দেই মন্দিৰ মই ইয়া নমস্কাৰ বন্ধুসকল পুনৰবাৰ গীত ব্লগলৈ স্বাগতম জনাইছোঁ আজি আমি গৈ আছোঁ উমানন্দ এতিয়া আমি ৰুমৰ পৰা ওলাইছোঁ আৰু এইটো বেহাৰবাৰী ঘৰ ইয়াত বনাই বেহাৰবাৰী তাৰপিছত এখন গেট এইখিনি বেহাৰবাৰী শ্বুটিং কৰা গাড়ী তাৰপিছত এতিয়া আমি মানে ইয়াৰ ওচৰতে আছে আমাৰ মানে হোষ্টেলটো সেইকাৰণে আমি এইফালে আহিবলগীয়া হয় সদায় আৰু এতিয়া আমি গৈ আছোঁ উমানন্দ ইয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰমান হ'ব আৰু মই আৰু বিকাশ গৈ আছোঁ তাৰপিছত বাছ এইফালে আহিব এইফালে ইয়াত উঠিব লাগিব তাৰপিছত যাব লাগিব মানে গাটো বেয়া হৈ আছে আৰু একো খোৱাই নাই আজি ভাতটো দেৰি হ'ল হয় নহয় দেৰিকৈ শুই থকা লা ভাত খাব নাপালে ই খাব নাপালে ভাত এতিয়া চাহ খাই ল'ম চাহ খাই আমি যাব লাগে উমানন্দ যাম চাহে জীৱন মাতটো ওলোৱা নাই আৰু বেমাৰ হৈ আছে ন 3 দিন 4 দিন হৈ গ'ল আজি তাৰপিছত গোটেইখন এনেকৈ বেমাৰ আৰু এতিয়া চাহ তাহ খাই ল'লোঁ আৰু ইয়াত যাব লাগে এইটো হৈছে বাছৰ ষ্টেচন মানে ইয়াত अरे बाबा এইটো ৰাস্তাত যাব লাগিব নেকি এতিয়া আমি পাই গ'লোহি ইয়াত তাৰপিছত এতিয়া যাব লাগিব আমি এইফালে এতিয়া আমি ৰ'পৱে পালোহি এইটো তাৰপিছত ইয়াৰ পৰা আৰু বেছি যাব নালাগে 200-300 মিটাৰ যাব লাগে তাৰপিছত আমি উমানন্দ যোৱা ষ্টেচন পামগৈ এইটো চৰকাৰী ষ্টেচন এনেকৈ অহা যোৱা টিকেট 20 টকা চৰকাৰী হ'লে তাৰপিছত যদি বেলেগ লৈ যায় তেতিয়াহ'লে 200-300 অলপ লাগে এইটো উমানন্দ देखा आपने लापरवाही का नतीजा है উমানন্দ ওলাইছে এইটো ৰ'পৱে উঠি পাইছে নাপাওঁ ৰ'পৱেটো নাই পোৱা গুৱাহাটী তাৰকাগৃহ আজি বন্ধ বিহুৰ কাৰণে বন্ধ দিছে চাগে গুৱাহাটী তাৰকাগৃহ এইটো টাইম গুৱাহাটী উচ্চ ন্যায়ালয় এতিয়া আমি উজান যোৱা পালোহি উজান বজাৰ গুৱাহাটী তাৰপিছত আমি যাব লাগিব এতিয়া এইফালে লাচিত ঘাট উমানন্দ মন্দিৰ এতিয়া এইফালে যাব লাগিব এতিয়া গৈ টিকেট কৰিব লাগিব কেইটা বজাত আছে চাব লাগিব জাহাজ টাইমত দিয়ে যে তাৰপিছত উমানন্দ কেইবাৰ মই তিনিবাৰ আহিছোঁ উমানন্দ যাম বুলি এবাৰ যোৱা নহয় এবাৰ যাম এখন যাব এখনত যাবি না এখনতে যাম ন পালে হ'ল যামেই টিকেট কৰি ল'ম এতিয়া টিকেট অনলাইনত কৰিব লাগে বুলি কৈছে এইখন দিয়া আছে তাত টিকেট বোলে অফলাইনত দি আছে এতিয়া সেইখন আছে কি 12:30 টিকেট দেখাই দে টিকেট 12:30 আছে আমি দুটা কাৰণে টিকেট কাটিলো বৰ্তমান দুটা টিকেট এটাত 20 টকা বেছি নলয় দুটা 40 টকা দি টিকেট কাটিলো কাটি আছে ওলাই এইটো বটল এটা ঠাণ্ডা পানী খাই দিম সেইটো উপায় নাই এতিয়া আমি অপেক্ষা কৰিব লাগিব 12:30 আছে আৰু এতিয়া 12টা বাজিছে আৰু আধা ঘণ্টা আমি অলপ ফুৰি চাই মেলি লওঁ ইয়াতে অলপ এনেই হয়তো ৰ'পৱে গৈ আছে সেইটো এখন মানুহ উঠিছে এখন এতিয়া ক'ত যায় জানো এখন ক'ত যাব জানো নেকি নাজানো মই ক'ত যাব সুধিব লাগিব আছে বহুত ধেৰ জেগালৈ যায় যে আৰু 100 জনতকৈ অধিক মানে যাব নিদিয়ে এতিয়া আমি উমানন্দ যাম ন সেইখনত অলপ এই মাজুলী সেই ঘটনাটোৰ পৰা মানুহ তাৰমানে চাই যায় এতিয়া সেইখন উঠিলে ভৰ্তি হ'লে ক'ব নোৱাৰো ন যাবগৈ পাই মানে এইফালে মানুহ উঠিলেই সেইটো চাই লওক জুম
সেইখনত যাব নেকি আহি আছে যে এইখন নেযায় বুলি কৈছে এতিয়া ইয়াত এখন আহি আছে পিছৰখন যাব মানে ইয়াত এতিয়া আমি জাষ্ট ভিডিঅ'টো বনাবৰ কাৰণে আহিছোঁ এতিয়া এখন পাই গ'লি আমাক কি এতিয়া এখনত পঠিয়াব নেকি এখন যাব নে এখন যাব লগাটো এতিয়া আমি এতিয়া এইখনত যাব লাগিব বিকাশ আহি লওক মাৰ্কছ মেইন এতিয়া এইখন 12:30 যাব টাইম হ'ব এতিয়া বিকাশ আহি লওক কৈছে আৰু টাইম হৈ গ'ল যাবলৈ বুলি এইটো ভিতৰৰ ভাগটো এতিয়া জেকেট লগাই ল'ম এটা তাৰপিছত যাব লাগে মানে চেফটিৰ কাৰণে জেকেট দিয়া হৈছে লগাই ল'ব পাৰে তাৰপিছত এইটো ভিতৰৰ ভাগটো ইয়াত মানে চকী টকী দিয়া আছে বহিবলৈ পাৰে আৰু যদি ইয়াত আমি পৰিৱেশটো চাই যাম এইটো এতিয়া লগাই ল'ব লাগে এইটো লগাই এতিয়া আমি যাব লাগে এতিয়া আমি যাব লাগে উমানন্দ চব ৰেডি বিকাশ ৰেডি মই ৰেডি আৰু এতিয়া যাব লাগে উমানন্দ এইফালে আছে ভিতৰত মানুহ ভৰ্তি আৰু বাহিৰতো ভৰ্তি বাহিৰত চাই লওক এইটো পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ মানুহ থকা সৰু আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ হৈছে মাজুলী অসমতে আছে আকৌ দেই বেছি কিনাত যাব নোৱাৰা কৈ থাকিলে চেছ 16,000 টকা এনেকুৱা লাগিছে আমি নাই যোৱা সেইকেইখনহে গৈ আছে এনে লাগিছে তেনেকুৱা লাগিছে কিন্তু আমিহে গৈ আছো জেকেটটো খুলি ল'ব লাগিব তাৰপিছত জেকেটটো থৈ আমি যাব লাগিব জেকেট ইয়াত এইখন চকী মানে আমি চকীত বহা নিয়মে নাই আমাৰ এতিয়া এইখন লগাই দিব তাৰপিছত আদিষ্টা তৰি দিব কাঠত তৰি আমি এতিয়া যাব লাগিব আৰু এইফালে ড্ৰাইভাৰ চিট যায় তাৰপিছত ইয়াত দৰ্শক নহয় যাত্ৰী বহে ইয়াত সেইটো মানে এইটো যোনটো ইয়াত দিয়া আছে ন খুটা এটা এইটো যদি বুৰি যায় গোটেই অসম বুৰিব বুলি কয় তাৰপিছত এইটো ৰৌপ গৈ আছে এইটো আৰামছে অ'কে বেছি নহয় চিন্তা কৰিব নাই পাৰিম ইয়াত কিবা নাৰিকল কিবা কিবি ফুচকা কিবা কিবি বেছি আছে খাবলৈ মন খালে খাব উমানন্দ দেৱালয়লৈ স্বাগতম সেইটো স্বাগতম এইখন আমি অহাখন এইখন তাৰপিছত গুৱাহাটী ফালে এখন এইটো গুৱাহাটীৰ মাজত নদী দ্বীপটো তাৰপিছত ইফালে আছে উত্তৰ গুৱাহাটী এখন মেইন মন্দিৰটো এইটো ইয়াত আছে এতিয়া নহ'ব কোনফালে যাবি এইফালে যাম এতিয়া আমি ইয়াত ঘূৰাম আমি এইফালে যাম এনেই এপাক ঘূৰি যাম লাইনটোতো বহুত দীঘল বাৰু তাৰপিছত এতিয়া
হ'লে এতিয়া আমি এনে চাই যাওঁ এতিয়া কেতিয়াকে আহিবলৈ পাম সেইটোতো ক'ব নোৱাৰিছোঁ ন হিচাপ নাই ব'টখন এতিয়া কেতিয়ালৈ কিমান দেৰি ৰখে এতিয়া সেইটো চাব লাগিব তাৰপিছত 2 ঘণ্টামান মোৰ মতে যি ৰৌপৱে মানে খুটা এটা ইয়াত আছে উমানন্দ ওপৰত এইটো ৰৌপৱে খুটা এইফালে যায় ৰৌপৱে যদি আহে দেখুৱাম বাৰু তাৰপিছত এতিয়া আমি এনেই কাষে কাষে অলপ ঘূৰি দিওঁ হয় নাই এইফালে নিষিদ্ধ নাই নিষিদ্ধ এলেকা ইয়াত ব্লগ বনাই আছে কিবা কিবি পানী চানী খালে মানে এইখিনি পেলাবলৈ দিছে নহবা এনেই য'ত ত'ত পেলোৱাটো ভাল নহয় এইখিনি পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ আৰু ডাঙৰ নদীদ্বীপ অসমতে আছে এইটোতো গৌৰৱৰ কথা কিন্তু সেইকাৰণে এইবিলাক পেলোৱাটো ভাল নহয় মানে খালে মানে ইয়াত ডাষ্টবিন দিয়া আছে ডাষ্টবিনত পেলাব লাগে এইকেইটা ডাষ্টবিন আমাৰ পানী বটল শেষ নাই আৱৰ্জনাবিলাক পেলাই যাব লাগে যেনে আমাৰ যিজনে ভিডিঅ' কৰি আছে তেখেতক আৰু এইখন এতিয়া ক'ৰ পৰা আহিছে এইটো নাজানো বাৰু এইখন চাগে এইফালৰ পৰা আহিছে নেকি ন এইফালে এটাতো ষ্টেচন মেইন ষ্টেচনটো এইফালে আছে যোনটো চৰকাৰী ষ্টেচন আৰু যদি বেলেগ আপুনি লয় ধৰি লওক বেলেগ প্ৰাইভেট যদি আপুনি ল'ব বিচাৰে তেতিয়াহ'লে বেলেগত ল'ব পাৰে এইফালে সকলোতে পায় প্ৰায় কিন্তু তাত অলপ দাম ল'ব পাৰে 300-400 ল'ব পাৰে বেছি নৰখে 1 ঘণ্টামান ৰখিব আৰু আমি এতিয়া চৰকাৰী ৰেচিপিৰ কাৰণে 20 টকা বেছি নহয় 20 rupees only 20 rupees visit to Umananda এতিয়া আমাৰ ফেৰী গুজোৱালেহে নাই এতিয়া ষ্টাৰ্ট হৈ গ'ল যে যাব লাগে ৱাৰ্নিং মাৰিছে যাব লাগে আৰু ৱাৰ্নিং মাৰিলে কেলে নাখাম মন্দিৰ মে হৈও ৰখি থাকোঁতে গ'লগৈ এখন তৰমুজ খাই আছিলোঁ দোকানত আছিলে এইখন গ'লগৈ এতিয়া ইয়াৰ পিছৰখনত ৰাখিব লাগিব আকৌ এতিয়া কি কৰিবি এতিয়া আমি আকৌ ইয়াত পিছৰখনত ৰাখিব লাগিব এতিয়া এইখন গ'লগৈ ন দেৰি হ'ল অলপ 2 মিনিট নালাগে 1 মিনিট একদম গ'লগৈ এতিয়া আমাৰ কি হ'ব গ'লগৈ ন সেইখন এতিয়া উপায় নাই এতিয়া আকৌ ওপৰতে থাকিম এইফালে যাওঁ এইফালে আৰু ওপৰ ফালে চাওক ৰৌপৱে এইটো এবাৰ উঠি ল'ব লাগে এবাৰ আহিলে যেতিয়া কি ৰখিবি ओके ओनली 20 रुपया এখন এখানে আহিব নিদিয়ে ইয়াত only 20 rupees so 20 টকা আছে তোমালোকৰ এতিয়া ফেৰীৰ পৰা নামি যাব লাগে এতিয়া ঘৰলৈ কেনেকুৱা লাগিলে উঠি মজা লাগিলে মজা খালি কি হ'ল 3 ঘণ্টামান ৰখিবলগীয়া হ'ল 3 ঘণ্টা ভালেই হ'ল অলপ টাইম হৈ গ'ল ফুৰিবলৈ পালোঁ ঠিক আছে তো আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰো যদি ভিডিঅ' চাই ভাল লাগিল লাইক কৰিব নতুন হ'লে চেনেল ছাবস্ক্ৰাইব কৰি যাব আজিলৈ ইমানেই ধন্যবাদ বাই বাই তো যদি ভিডিঅ' চাই ভাল লাগিল লাইক কৰিব নতুন হ'লে চেনেলটো ইমান লাইক ছাবস্ক্ৰাইব